মৰিগাঁও, নগাঁও আৰু হোজাই জিলাৰ নিবনুৱা যুৱক-যুৱতীৰ কাৰণে আকৌ এবাৰ এটা ভাল খবৰ। মৃত্যুঞ্জয় আয়ুৰ্বেদা প্ৰাইভেট লিমিটেডৰ তৰফৰ পৰা আৰু এটা নতুন ব্যৱসায়ৰ সোণালী সুযোগ। মৃত্যুঞ্জয় ছেল্ফ ইণ্ডিপেণ্ডেণ্ট বিজনেছ ইন হোমৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়াৰ প্ৰচেষ্টা। এই ব্যৱসায়ৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীসকলে ঘৰৰ পৰাই কৰ্ম কৰি উপাৰ্জন কৰিব পাৰিব, কাৰণ এই ব্যৱসায়ৰ অনলাইন আৰু অফলাইনৰ জৰিয়তে কৰিব পৰা যাব। অনলাইন আৰু অফলাইনৰ ব্যৱসায় কৰিবলৈ আৰু ছেলছ কমিউনিকেশ্যন স্কিল ডেভেলপৰ প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়া হ'ব। সকলো সুবিধা কোম্পানীৰ ফালৰ পৰাই থাকিব। আপোনালোকে যদি ঘৰৰ পৰাই কৰ্মসংস্থাপন কৰি টকা উপাৰ্জন কৰিব বিচাৰে তেনেহ'লে 6000291822 এই নম্বৰত যোগাযোগ কৰি মৃত্যুঞ্জয় ছেল্ফ ইণ্ডিপেণ্ডেণ্ট বিজনেছ ইন হোমৰ ব্যৱসায় বিষয়ে সকলোখিনি বুজিব পাৰিব। সংস্থাপন লৈ টকা উপাৰ্জন কৰিব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, চামগুৰি লাইভ। মই পিংকু দাস, মৃত্যুঞ্জয় কোম্পানী মেনেজিং ডাইৰেক্টৰ। আমি এতিয়া নামনি অসমৰ যিখিনি ল'ৰা ছোৱালী আছে, যিখিনিয়ে ঘৰৰ পৰাই কৰ্ম সংস্থাপন ল'ব বিচাৰে, তেওঁলোকৰ কাৰণে আমাৰ মৃত্যুঞ্জয় ছেল্ফ ইণ্ডিপেণ্ডেণ্ট বিজনেছ ইন হোমৰ জৰিয়তে যিহেতু ঘৰৰ পৰাই অনলাইন আৰু অফলাইন মাধ্যমত এই কৰ্ম সংস্থাপনটো কৰিব পাৰিব। আৰু যিহেতু আমি জানুৱাৰীৰ সময়ত আমি ধুবুৰীৰ পৰা লৈ কিনে নামনি অসমৰ প্ৰতিটো জিলাতে আমি মিটিংছ কৰিম এই কৰ্ম সংস্থাপনটো দিয়াৰ বাবে। ধুবুৰীবাসী লগতে নামনি অসমৰ সমূহ ৰাইজক এটাই নিবেদন থাকিব যে তেওঁলোকে যাতে আমাক এই ব্যৱস্থাটো তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগত আমি যাতে ভাল এটা কৰ্ম সংস্থাপন দি তেওঁলোকৰ ভৱিষ্যতটো উজ্জ্বল কৰিব পাৰোঁ, সেই তাৰ ওপৰত যাতে তেওঁলোকে আমাক সহায় কৰে। আমাৰ গোটেইখিনি সেইটোৰ ওপৰতে আমি বেছ কৰি কিনে, কাৰণ আমি আজি স্ক্ৰীণ টাইম দিনটোৰ ভিতৰত 4 পৰা 6 ঘণ্টা সময় ল'ৰা ছোৱালী আমি মোবাইলত দিওঁ, কিন্তু তাৰ পৰা কোনো ধৰণৰ ইনকাম নাহে। যিহেতু পিছলৈ গৈ সেই ল'ৰা ছোৱালীখিনিৰে বহুখিনি অসুবিধাৰ সন্মুখীন হয় আৰ্থিক হিচাপে। তো সেই ক্ষেত্ৰত আমি ভাবিছোঁ যে তেওঁলোকৰ আজিৰ দিনত, কাৰণ চাওক যিমানখিনি আমি শিক্ষা লৈ আছোঁ সেই শিক্ষা অনুযায়ী আমি কৰ্ম সংস্থাপন পাবলৈ নাই। তো সেই তাৰ জৰিয়তে আমি যিহেতু আজি এনেকুৱা বহুখিনি স্ক'প আছে য'ত আমি নিজৰ ভৱিষ্যতটো গঢ় দিব পাৰোঁ।